কলাকতা চাহ বাগিচাৰ এজন শ্ৰমিক যুৱকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাক লৈ কাতৰ অনুৰোধ, মোক সহায় কৰক। বিগত ৩ বছৰ ধৰি ভৰিত এটা লোহাৰ ফাৰ্মা বান্ধি দিন কটাবলগীয়া হৈছে যুৱকজন। চৰাইদেউ জিলাৰ কলাকতা চাহ বাগিচাৰ এজন শ্ৰমিক যুৱকৰ নাম আকাশ তাঁতী। 2018 চনৰ অক্টোবৰ মাহত বাইক আৰু কাবৰ মুখামুখি হৈ সংঘৰ্ষত গুৰুতৰভাৱে যুৱকজন আহত হৈ এটা ভৰি অস্ত্ৰোপচাৰ কৰি লোহাৰ ফাৰ্মা সংযোগ কৰিব লগা হৈছে। বৃদ্ধ পিতৃ-মাতৃয়ে বাগিচাৰ পৰা নাম কটা সমুদায় ধন নিজৰ পুত্ৰৰ চিকিৎসাত খৰচ কৰি শেষ কৰে। বৰ্তমান সুস্থ হৈ উঠা আকাশৰ ভৰিত লাগি থাকিল এটা লোহাৰ ফাৰ্মা, যিটো পুনৰ অস্ত্ৰোপচাৰ কৰি উলিয়াবলৈ পৰিয়ালৰ হাতত নাই ফুটা কৰি। উপায়হীন পৰিয়ালটি। লোহাৰ ফাৰ্মটো লাগি থকাৰ বাবে শৌচ, প্ৰস্ৰাৱ, খোজ কঢ়া আদি সকলো সময়ত বৃদ্ধ পিতৃ-মাতৃৰ সহায় ল'বলগীয়া হয়। আৰ্থিকভাৱে দুৰ্বল চাহ শ্ৰমিক পৰিয়ালটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাক লৈ সহায়ৰ হাত বিচাৰি কাতৰ অনুৰোধ জনাইছে। মামা, মোক সহায় কৰক। মই নাম আকাশ তাঁতী। মই কলাকতা বাগানৰ ল'ৰা। মই যোৱা 18 চন 6 অক্টোবৰত মোৰ এক্সিডেণ্ট হ'ল। বাইকত আছিলোঁ, এক্সিডেণ্ট হ'ল। ডিব্ৰুগড়ত গ'লোঁ, চিকিৎসা কৰিলোঁ। এবছৰ দিন একোৱে ভাল হোৱা নাই আৰু আমাৰ ঘৰত পইচা পাতিও নাই এতিয়া ভাল কৰিবলৈ। যিমান আছিলে চব মোৰ ওপৰতে ঢালি শেষ হৈ গ'ল পইচা চব। এতিয়া আৰু ভাল কৰিবৰ কাৰণে পইচা পাতি নাই। মই আশা কৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাই মোক সহায় কৰিব আৰু সোনকালে ভাল কৰি দিব।